বন্ধুসকল, আজি মই কলকাতাতো আছোঁ, আপোনালোকে গম পায়। আজি মই ক'ত আছোঁ আপোনালোকক দেখাই আছোঁ। ৰ'ব 1 মিনিট, ক'ত আছোঁ দেখাই আছোঁ। দীঘা বীচ। ভিডিঅ'টো আগত আৰু কি কেনেকুৱা হ'ব এইবিলাক দেখাই থাকিম, আপোনালোকে চাই থাকিব। অল্ড দীঘা নিউ দীঘালৈ যাব লাগিব এতিয়া। অল্ড দীঘাত আছোঁ, অল্ড দীঘাৰ পৰা নিউ দীঘালৈ যাম। কি ধুনীয়া বতাহ মাৰি আছে, কিমান চেঁচা। ইমান গৰমত এতিয়া কেনেকুৱা লাগিছে, এচি হাৱা লৈ থকা নিচিনা লাগিছে। ইভিনিঙত অলপ সাঁতুৰিব লাগিব আৰু সাগৰৰ পানীত। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাব। এইবিলাক কিনাৰে কিনাৰে দোকানবিলাক অপেন খোলাই নাই এতিয়ালৈকে, খুলিব চাই লাহেকৈ। ফুৰিব আহিছোঁ এতিয়া, খানা কি খানা আছে ইয়াত চাই ল'ব লাগিব। কিবা চি ফুড এটা খাবলৈ মন আছিলে, কিন্তু এতিয়া নাই লোৱা। ইভিনিঙতহে চি ফুড খাবলৈ পাম নেকি। এতিয়া কিবা কিবি চাই ল'ব লাগিব, কি পাম খাবলৈ। কিবা এটা খাই ল'ব লাগিব। এতিয়া ভাত নোখোৱাকৈ আহিলোঁ। গ্লাছ এযোৰ কিনি লওঁ বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে গ্লাছ? মিছা মাছ, সাগৰীয় মিছা মাছকে খাব লাগিব আৰু কি और क्या क्या मछली मिलता है यहाँ पे भैया? और क्या क्या मछली मिलता है खाने के लिए? खाने के लिए अभी झींगा मिलेगा, नहीं शाम का तरफ शाम ऑमलेट सब है। कौन सा भी खाओ तो वहाँ दे देंगे। এতিয়া এইটোৱে খাব লাগিব। ৰাতি হ'লে মানে বহুত কিবা কিবি মাছ পাম কৈছে। চি ফুড কিবা কিবি খাব লাগিব আৰু। বহুত খানাটো বনাই আছে, খাই ল'ব লাগিব এতিয়া। মিছা মাছ, সাগৰীয় মিছা মাছ আৰু পুৰিয়ে খাই লওঁ, ভাত নাখাওঁ এতিয়া। পুৰিটো খাই লওঁ আৰু মাছ আহি আছে। মাছ বহুত গৰম আছে। এতিয়া মাছ আহি গ'ল, মাছ সাগৰীয় মিছা মাছ। আৰু ৰাতিকৈ আৰু কিবা কিবি বেলেগ মাছ খাম। আপোনাক দেখাই থাকিম, চাই লাগিব। চাই মজা ল'ব আৰু খাবলৈ হ'লে ইয়াত আহিব লাগিব। মানে অকলে আহি ইয়াত ইমানটো ভাল নালাগিব, হ'লেও মই অকলে আহিছোঁ। মানে আচলতে ফেমিলি লৈ আহিম বুলি ভাবিছোঁ, কিন্তু কেতিয়া অহা হয় ঠিক নাই।
আৰু অকলে অহাটো কথা হ'ল কি মই ইয়াত এটা দৰকাৰত আহিছিলোঁ, মানে মেডিকেল এখনত আহিছোঁ মোৰ আপোন মানুহৰ গা ভাল নাই কাৰণে। তাত আহিছোঁ চাবৰ কাৰণে, কিন্তু কলিকতা আহিলোঁ যেতিয়া মই সাগৰখন এবাৰ চাই যাওঁ বুলি আহিলোঁ আৰু আপোনালোককো সাগৰখন দেখাই দিওঁ। চ' ভিডিঅ'টোও বনাইছোঁ, কিন্তু মই ফুৰিবলৈ অহা নাই আচলতে। ইয়াত বহুত মানুহ হৈছে, তাকে অলপমান আহি গ'লে বহুত মানুহ আহিছে আৰু এইবিলাক ইয়াত কিনাই কিনাই খুব কিবাকিবি খাবৰ কাৰণে কিবাকিবি আছেও, আহি খাব পাৰিব। ইয়াত ভিডিঅ' কৰিলে মাতটো মানে ভালকৈ নাহে, যিহেতু মই স্পীকাৰ লোৱা নাই এতিয়ালৈকে। সাগৰৰ মাতটো ইমানেই আহে নহয়, বেলেগ মানে মোৰ ভইচটো নহাই হৈ যাব। সেইকাৰণে ভইচটো আপোনালোকে ভালকৈ শুনা নাপালে আৰু বেয়া নাপাব আৰু। এনেকৈ অলপ অকল জাষ্ট ভিডিঅ'বিলাক ভালকৈ দেখাই আছোঁ, কিন্তু মোৰ ভইচটো ভালকৈ নাহিব পাৰে। এতিয়া আমি অল্ড দীঘাৰ পৰা নিউ দীঘালৈ আহি আছোঁ। নিউ দীঘালৈ আহি থকা এনেকৈ 10 মিনিটমান লাগে। অল্ড দীঘাটো আছে এইটো এইফালে, এই ইয়াত আছে অল্ড দীঘাটো। তাৰপিছত নিউ দীঘালৈ আহি আছোঁ এতিয়া। এইফালে খোজকাঢ়ি এইফালে চব ছাইডত কিমান ধুনীয়া এইটো গছখিনি আছে, বহুত ধুনীয়া লাগিছে গছখিনি দেখিবলৈ। এতিয়া এনেকৈ গৈ আছোঁ আৰু অকলে অকলে। নিউ দীঘাত মানে ট্ৰেইনত মোৰ লগত একেখন ট্ৰেইনতে আহিছিলে এটা ফেমিলি। তেওঁলোকে ফোন কৰি মাতিছে বোলে তেওঁলোক তাত আছে, আহি যোৱা বুলি ক'লে। মই সেইকাৰণে গৈ আছোঁ। যিহেতু অকলে আহিছোঁ, তেওঁলোকৰ লগতে অলপ ফূৰ্তি কৰিব লাগিব আৰু। আপোনালোকে চাই থাকিব।